চল বৰ্তমান চলাম ৰাজনীতিটো হোটেল এখনত আছো তো আমি একজন বাকী খাওঁ ইয়াতে প্ৰত্যেকবাৰ বাকী খাই দিওঁ তো এখন অলপ কাম আছে তোৰ চাফা চুফা কৰিব লাগে এখন সহায় কৰি দিওঁ তো ভিডিঅ চাই থাকিব লাষ্টলৈ তো গাইছ হোটেলখন এইখনে হোটেল তো ইয়াত চিংৰা চিংৰা গোটেই সাজু হৈ আছে পুৰা চিংৰা পুৰি আৰু ইয়াত ব্ৰেকফাষ্ট যোগাৰ কৰা হৈছে আৰু ইয়াত তৰকাৰী পুৰি থৈ দিয়া দিছি তো এখানে হোটেল অলপ চাফা চুফা কৰি দিম আমি এতিয়া যেখনি পাৰোঁ তো বাকীকে যি গতিকে খাৱে অলপ সহায় কৰাটো আমাৰ কৰ্তব্য বনাৰ অলপ বস্তুবিলাক বনাই সহায় কৰিব লাগিব আৰু তো কাষ্টমাৰ আহিব না পৰে গৰম তেলখিনি গৰম কৰি চবগিলা বনাব আৰম্ভ কৰিব তো গাইছ চিন্তু কিবা খাব বোলে তো পুৰি আনি দিওঁ পুৰি দিছোঁ কাগাজ ক'ত তো গাছ কাগাজ এই তো গাইছ পুৰি আনি দিওঁ আরে সবজি দিছো সবজি দি প্রথম কাস্টমার এই সবজি দিয়ে আর লাখান লাগে তো গাইস মজিলা সবজি দিব এখান দিম গাইস ইয়া লাও আয় এখান লাগে তো একদম প্রথম কথা মালিকের দিছে আজকে দিছে হ্যাঁ রাখে ওরা রাখ নকরিবি kata na ye पूरा भुट खाजी আছে पूरा और स्लाइस এই গাখীৰ গাইছ মনত মালে নহয় মাল পানী দিব লগা হৈছে গাড়ী দোকানত সহায় কৰি দিম এইবাৰ দিম বুলি ভাবছোঁ বহুত হোটেলখন এইখনে হোটেল তো কাষ্টমাৰ আহি আছে লাহে লাহে আৰু আমাক যদি মুছলমান কৰিব লগা আছে এই নাম্বাৰটোত কণ্টেক্ট কৰিব গাইছ নুনু কাটি দি গুচি যাব মানে সেই পৰবা খাবা খাই আছে আৰু লৈছে একবাৰ আহি গাইছ গাইছ আলু ভাজিও আনিছে এইবাৰ পুৰিলত বা পৰঠালত বেহাৰ পৰা আলু ভাজাটো তাই ডাঙি দিছোঁ একবাৰ তো গাইছ পুৰা ফ্ৰেছ মাল আৰু গাইছ কিবা বোলে ভাজা ভাত আনিছে গাইছ চৰা খাই খান গুচাই দিছোঁ গাইছ বিৰিয়ানী বোলে গাইছ চব পুৰা ৰাজা ৰাজা হাল এইটো ধুবা আছোঁ এতিয়া ক'ত ধুয়ে গাইছ এতে পুৰা ধুবা লাগিব বস্তু কিন্তু তো গাইছ ধুবা দিছে এখনি হাত বচা নিদি কিবা মকচুক নাই নেকি না ধোৱা এই সেইকেইখানো মাজি দিবি কাটে পুৰা ধুইছি দিলো প্লেটখন অলপ ভাগ কৰি দিলো আৰু অলপ কষ্ট আছে ইয়াৰ ভিডিঅ'ত কৰা নাই দীঘলৈকে মানে ভিডিঅ'টো বহুত গাইছ এবাৰ বলকনি আহিছে কি বলকনি চাওঁ আমি বিৰিয়ানীৰ কালাৰ কিন্তু পুৰা কালাৰ আছে দেই আজিকে গাইছ একদম এই পৰঠা আনছে এবাৰ এই বলকনি দিছো তো ধোৱা নাই এখনিও একলা মই তোকছে উপৰৰ এটা আকৌ উপৰৰ এটা নাই তুই ধোৱা মা যে ধুইছো যি এখনি বহুত গাইছ চকত মানুহ খুব কমে তো গধূলি মানুহ খুব হ'ব আৰু এখন দোকানত খুব মানুহ আহে মই গম পাওঁ তাৰমানে খাদ্য বস্তুবিলাক খোৱা বস্তুবিলাক ভাল হয় না সোৱাদ টেষ্টি একদম সেইকাৰণে মানুহ খুব আহে এতিয়া ৰেডি কৰি আছে পুৰা একদম কচু বোলে হাজিৰা লগা হৈছে কাম কৰাৰ হৈ এক টকা নাপায় তো কাম কৰিব ধ্যান নাছিলোঁ না চেলা বা কি এইটো নাজানো ৰ'বা গাইছ দালি নেকি কিবা বাকী গোটেই ৰেডি হৈছে গাইছ আৰু স্লাইচ পুৰা আছে দাদাটোক লাগল ছাবস্ক্ৰাইবাৰক খুব ভিডিঅ' চাই খুবেই ভাল পায় বোলে সেইকাৰণে কাষত আহিলে সেইখিনিয়ে ভিডিঅ'টো লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব তাৰমানে খুব ভাল পায় মোৰ ভিডিঅ' চাই দিলে তোমাৰ আৰু পুৰা আহি আছে তাৰমানে আৰু ভিডিঅ' দেখা পাইছে ভাবছে আৰু হোটেলখনো ভাল ভিডিঅ' কৰিছে তাতে সেইকাৰণে কাষ্টমাৰ গেলা আহি আছে লাহে লাহে কচুকৰ ব্লকত উঠা খুব ইচ্ছা আৰু মানে কচুকৰ ব্লকত উঠি আছে কচুকৰ হাঁহি উঠি গৈছে মই দূৰৰ পৰাই লৈছোঁ তাততো গোটেই ৰেডি হৈ আছে লাহে লাহে আৰু তাতে চাহ বনাই আছে গাখীৰ দিয়া চাহ পৰঠাৰ আটা চাটা পুৰা বনাই আছে এলা
পুৰা লাৰি আছে আৰু বিৰিয়ানীটো গাইছ পুৰা বিৰিয়ানী মাংস পুৰা ফুটি উঠি আছে গাইছ এইগিলা চব মাংস গাইছ ব্ৰইলাৰৰ গাড়ী চাৰি পুৰা ঘূৰাই দিছোঁ মই পিছত বহো পিছো এই ফালতু কিয় কৰা মাজত বহিম নেকি বেগুচ তো গাইছ গাড়ীত পুৰা বহিলোঁ ড্ৰাইভাৰ এইটো উপায় নাই মই মাজতে তো গাইছ যাওঁ আমি এতিয়া এই ইমান অৰেঞ্জ মাৰা তো ইয়াতে পুৰা ফায়াৰ ভিতৰত থাকিল চলাইছে আমি আৰু উৰাই দিবি গাইছ এটা বুঢ়া মানুহ খুন্দা ভাল আছিল বুঢ়ী তিৰি দিছোঁ ইমান জোৰত ঢালে দিয়া গাড়ীৰ পৰা নামিলোঁ সিও গাড়ীখন থবা গৈছে আমি নামিলোঁ তো গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইবটো কৰি দিব আশা কৰিছোঁ এইখিনি আৰু কৰিব হা দে